Hello everyone, welcome back to my channel. আজি মই শেয়াৰ কৰিব গৈ আছো সিম্পল আৰু অতি সহজে বনাব পাৰা পাস্তা আৰু জানেনে এই পাস্তা বনাবৰ বাবে বেছি ইনগ্ৰেডিয়েন্টটো নালাগে সো ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্টে লাগিব অকণমান বিলাহী পিয়াজ আদা মই জলকীয়া স্কিপ কৰিছো আপোনালোকে লাগিলে ব্যৱহাৰ কৰিব পাৰিব তাৰছত এতিয়া দিছো নৰমেল পানী আৰু অকণমান মিঠা তেল আৰু অকণমান নিমখ এতিয়া এইখিনি গৰম হোৱাত দিছো পাস্তা আৰু পাস্তা দিওতে ইনকে লৰাই থাকিব নহলে পাস্তাখিনি এটাৰ লগত এটা ইনকে লাগি যাব পাৰে এতিয়া এটা চলিয়া লব তাৰ পিছত এনেকা 50 টকীয়া এনেকা ফুটা ফুটা চলিয়া পাই যে সেই এটা লব তাৰ পিছত এই জিনখিনি পাস্তা কৰে হ'ব দিছিলে সেই পাস্তাখিনি চাকচোন কি ধুনিয়াকে ফুলি উঠিলে গম পাব যে পাস্তাখিনি ৰেডি হৈ গৈছে এতিয়া আকৌ নরমাল পানী দিছো যাতে পাস্তাখিনি বেছিকৈ সিজি না যায় এতিয়া দিছো মিঠা তেল এতিয়া দিছো পিয়াজ আৰু আদাখিনি এইখিনি ভাজি লোৱাৰ পিছত দিছো কাটি থোৱা পিয়াজ বিলাহীখিনি এইখিনি অকণমান ভাজিছো ভাজা হোৱাৰ পিছত দিছো নিমখ আৰু অকণমান হালধি এইখিনি আকৌ ভাজিছো এতিয়া অকণমান পানী দিছো পানী দি পিনে আকৌ ভাজিছো এতিয়া দিছো মেগি মছলা পাস্তা মছলাটো ইমান ভাল নহয় মই মেগি মছলা দিলে খাই ভাল পাওঁ সেইখিনি এতিয়া আকৌ ভাজিছো ভাজি পিনে এই পাস্তাখিনি ওপৰত দি দিছো So আমাৰ পাস্তাখিনি ৰেডি হ'ল আপোনালোকে ট্ৰাই কৰি চাব আৰু ট্ৰাই কৰি কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত জনাব বাই বাই